এতিয়া আমাৰ কাম চলি আছে। এতিয়া পুলিচ প্ৰশাসনে কাম কৰি আছে। শোণিতপুৰ ডিষ্ট্ৰিক্ট হওক বা আমাৰ নগাঁও ডিষ্ট্ৰিক্ট আৰু আমাৰ এই মৰিগাঁও ডিষ্ট্ৰিক্ট তিনিটাই পুলিচ প্ৰশাসনে খুব ভাল কাম কৰি আছে, আমাক সহযোগ দি আছে। কিমান টকাৰ মাল আছিল? চামথিং 15 পৰা 16 লাখ টকাৰ মাল আছে। কাৰ্টন কিমান আছিল? 800 ন? আপোনাৰ মই এতিয়ালৈ আপোনাক একো ক'ব নোৱাৰোঁ। যেতিয়ালৈ আপোনাৰ নামটো দাদা? আপোনাৰ নামটো? মোৰ নাম চিয়াৰাম চৌধুৰী। আপুনি তেজপুৰৰ বিজনেছ ব্যৱসায়? তাৰমানে মালটো দি দিলে এইটো চুৰি তহঁতে চান্স পাইছে কিনিছোহে, দি দিলে কিন্তু প্ৰব্লেম নহয়। প্ৰেছৰ মানুহ হে প্ৰেছৰ মান লুট হৈছিলে নেকি?